নমস্কাৰ বন্ধুসকল আজি মই আনবক্সিং কৰিব লৈছো 3xs Gimbal বক্সটোৰ আগফালে ঠিক এনেকৈ দেখা পাব বক্সটোৰ পাছফালে সবিশেষ লিখা আছে আমি পঢ়িলে হৈ যাব ওচৰৰ পৰা দেখা দিছো আপোনালোক বক্সটো কিমান ধুনীয়া লাগিছে সব Digitek 3xs Gimbal হয় স্মাৰ্টফোনৰ কাৰণে আপুনি গিম্বল ব্যৱহাৰ কৰি ধুনীয়া কৈ ভিডিও বনাব পাৰিব Digitek 3xs Gimbal for smartphone বলক আজি ভিডিওটো আৰম্ভ কৰো বক্সটো হুঙ্গালে খুলি লওঁ বক্সটো খোলাই আছিল আগতে মোৰ অনলাইনে বুকিং কৰাৰ কাৰণে এই ডাল হল Gimbal ডাল অলপ সাইডত ৰাখি দিওঁ তাৰপিছত কি আছে চাওঁ ডাল এটো টেগ দিছে কৰবাত যোৱা টাইমত আপুনি বান্ধি লৈ ফুৰিব পাৰিব এখন হৰুকৈ কিতাপ দিছে যিখনত সবিশেষ লিখা আছে Digitek লগো আছে আপোনালোকে দেখিছে ইয়াত কেনেদৰে অপাৰেটিং কৰিবলৈ সবিশেষ লিখা আছে এখন পঢ়িলে হৈ যাব ইমান নপঢ়িলেও হৈ যাব আপোনালোকে যদি ইচ্ছা কৰে পঢ়ি ল'ব পাৰে চাৰ্জিঙৰ কাৰণে এডাল ডাটা কেবল এডাল মিনি টাইপত এতিয়া মেইন কভাৰটো খুলি লওঁ এইডাল হল আমাৰ Gimbal ডাল ইয়াত প্ৰথমতে আপোনালোকে দেখা পাইছে এটা পাৱাৰ বুটাম দিছে আৰু এটা মোড হয় এইটো হল জয়ষ্টিক আপোনালোকে মুছাতে বাওঁছাতে ঘূৰাবৰ কাৰণে জয়ষ্টিকডাল ব্যৱহাৰ কৰিব পাৰিব এইফালে সৰুকৈ এটা সুইচ দেখিছে জুম ইন জুম আউট কৰাৰ কাৰণে দিছে আপোনালোকে দেখিছে ওচৰৰ দেখাইছো পিছফালে আপোনাৰ ভিডিও ৰেকৰ্ড আৰু ফটো কাৰণে আৰু এইফালে আছে এটা USB পোৰ্ট আৰু চাৰ্জিং পইণ্ট এতিয়া আমি প্ৰথমতে মোবাইলটো ভালদৰে লগাই লওঁ কেনেদৰে সেটিং কৰিব লগাব লাগিব আমি আপোনাক দেখাই আছো ভালকৈ প্ৰথমতে লগাই লওঁ সাৱধানে লগাব এইটো সুইচটো অন কৰাৰ আগতে আপুনি এইটো এডজাষ্ট কৰি ল'ব লাগিব সমানকৈ এডজাষ্ট কৰি ল'ব লাগিব আপুনি দেখিছে ধুনীয়াকৈ তলত লগাই লয় পিছফালে এডজাষ্ট কৰা নটটো ভালদৰে লগাই লৈ সমান কৰি লওঁ সমান কৰাৰ পিছত নটটো টাইট কৰি দিব লাগিব কিন্তু মনত ৰাখিব মোবাইলটো ভালদৰে মিলাই লোৱাৰ পাছতহে সুইচটো অন কৰিব লাগিব এইটো সোঁ চাইডে বাওঁ চাইডে এনেকৈ দৰে থাকিব নালাগিব সমানকৈ থাকিব লাগিব সমান হোৱাৰ পাছত তাৰপিছত আপোনালোকে পাৱাৰ বুটামটো 3 সেকেন্ড প্ৰেছ কৰি ৰাখিব লাগিব 1 2 3 দেখিছে আপোনালোকে অটোমেটিকলি ধুনীয়াকৈ সেটিং হৈ গৈছে Gimbal অপাৰেটিং কৰিবৰ কাৰণে এটা এন্ড্ৰইড এপ লাগে এপটোৰ নাম হ'ল Gimbal Pro মোৰ ডাউনলোড কৰা আছে আপোনালোকে ডাউনলোড কৰিব পাৰিব ব্লুটুথৰ যোগেদি কানেকশ্যন কৰি ল'ব পাৰিব কানেকশ্যন কৰাৰ পিছত এপছটো অন কৰি ল'ব অন কৰাৰ পিছত দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ সেটিংছ দিয়া আছে আপোনালোকৰ ব্যৱহাৰ অনুযায়ী আপোনালোকে সেটিংছ কৰি ল'ব পাৰে প্ৰথমতে দিয়া আছে কেমেৰা ফটো আমি ওচৰৰ পৰা দেখাই দিছোঁ প্ৰথমতে দেখা পাব আপোনালোকে ভিডিও ফটো তাৰপিছত দিয়া আছে ভিডিও কোৱালিটি তাৰপিছত ভিডিও ৰেকৰ্ডিং তাৰপিছত আছে কেমেৰা ফ্ৰণ্ট সাইড আৰু বেক সাইড দেখিছে আপোনালোকে প্ৰথমতে কেমেৰা সেটিং Gimbal সেটিং জেনাৰেল সেটিং বিভিন্ন ধৰণৰ সেটিং আছে আপোনালোকৰ ব্যৱহাৰ অনুযায়ী আপোনালোকে সেটিংছ কৰি ল'ব পাৰে এইটো আপুনি খোজ কাঢ়ি যাওঁতে দৌৰ মাৰোঁতে ৰানিং কৰি কিবা খেল খেলোঁতে আপোনালোকে এইবিলাক বহুত ধৰণৰ মোড আছে আপোনালোকে সেই মোড অনুযায়ী আপোনাৰ ব্যৱহাৰ অনুযায়ী আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব দেখিছে আপোনালোকে কেনেদৰে কেমেৰা লক কণ্ডিশ্যনত আছে ধুনীয়াকৈ Gimbal ডালৰ সহায়ত আপোনালোকে ধুনীয়াকৈ চিনেমেটিক টাইপছ ভিডিও বনাব পাৰিব আপোনালোকে দেখিছে জয়ষ্টিকে সোঁ চাইডে ঘূৰালে বাওঁ চাইডে ঘূৰে বাওঁ চাইডে ঘূৰালে সোঁ চাইডে ওপৰলৈ গ'লে তললৈ গ'লে ওপৰলৈ আপোনাৰ জয়ষ্টিক আপুনি জানি কেনেকৈ ধৰণে কাম কৰে
আপুনি ভিডিও ৰেকৰ্ড কৰি থকা সময়ত যদি আপোনাৰ মোবাইলটো বেটাৰী শেষ হৈ যায় তেতিয়াহ'লে আপুনি এই গিম্বলৰ সহায়ত আপোনাৰ মোবাইলটো চাৰ্জিং কৰিব পাৰিব মই গিম্বলৰ সহায়ত সৰু এটা ভিডিও ৰেকৰ্ড কৰিছিলোঁ যিটো ভিডিওটো শেষত পাই যাব আপুনি যদি এই গিম্বল ল'ব বিচাৰে তেতিয়াহ'লে লিংক ডিসক্ৰিপচনত পাই যাব যদি এই মোৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই